নমস্কাৰ। বৰ্তমান বিষ্ণয় কমিউনিটিৰ চৰ্চা সকলোতে বা লৰেন্স বিষ্ণয়ৰ চৰ্চা সকলোতে কি দেশ কি বিদেশ, কিয়নো বিষ্ণয় কমিউনিটিৰ প্ৰকৃতিৰ প্ৰতি থকা যি মৰম বা জীৱ জন্তুৰ প্ৰতি থকা মৰম, প্ৰকৃতি ৰক্ষা বা জীৱ জন্তুৰ ৰক্ষাৰ কাৰণে বিষ্ণয় কমিউনিটিয়ে সদায় কাম কৰি আছে। জীৱ জন্তুক বচাবলৈ বহু চিকাৰীক ধৰাত পেলাইছিল বা কোনো এজনী হৰিণাৰ যদি মাক মৰে সেই হৰিণাৰ পোৱালিটোক বিষ্ণয় কমিউনিটিৰ মহিলাসকলে নিজৰ গাখীৰ খুৱাই ডাঙৰ দীঘল কৰিছিল। আৰু আজিৰ সময়ত সেই হৰিণাবিলাকক যিসকল চিকাৰীয়ে চিকাৰ কৰিছিল সেইসকলক লৰেন্স বিষ্ণয়ে প্ৰতিশোধ লৈ আছে। সেই লৰেন্স বিষ্ণয় এজন হিৰো আৰু এই কথা দেশ বিদেশৰ লোকে আখ্যা দিছে। এতিয়া কথাটো হ'ল লৰেন্স বিষ্ণয়ে ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ হৈ কিমান কাম কৰিছিল আৰু কিমানজনী হৰিণাক বচাইছিল। কিন্তু বিষ্ণয় কমিউনিটিত এনে এজন ব্যক্তি হৈছিল যি নিস্বাৰ্থ অবিহনে ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ হৈ কাম কৰিছিল আৰু সেইজন হ'ল অনিল বিষ্ণয়। কিন্তু আজিৰ সময়ত অনিল বিষ্ণয়ৰ কামৰ কথা বা তেওঁৰ বিষয়ে কিমানজনে জানে। গতিকে এই সকলোবোৰ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লৰেন্স বিষ্ণয়ক হিৰো সজোৱাৰ আগতে অনিল বিষ্ণয়ৰ কিছু কথা জানি থোৱা ভাল। অনিল বিষ্ণয়ে তেখেতৰ জিলাত প্ৰত্যেক মাহতে কলা হৰিণৰ বধ কৰা হৈছিল আৰু এইবোৰ দেখি তেওঁ চিন্তাত পৰিছিল যে এইবোৰ কিদৰে ৰোধ কৰিব পৰা যায়। তেওঁ যেতিয়া কলেজত পঢ়ি আছিল তেতিয়া তেওঁ বিষ্ণয় কমিউনিটিৰ কনফাৰেন্স এটা এটেণ্ড কৰিছিল আৰু তাত আলোচনা কৰা হৈছিল যে প্ৰকৃতি আৰু জীৱ জন্তু বধ কৰাৰ পৰা কেনেকৈ ৰোধ কৰিব পৰা যায়। পিছত তেওঁ গাঁৱত আহিল আৰু সংকল্প ল'লে হৰিণাবোৰক বচাবৰ কাৰণে। কিন্তু তেওঁ 20 বছৰীয়া এজন যুৱকে এই কাম কৰিব কেনেকৈ। তেতিয়া তেওঁ গাঁওবাসীক কয় যে যদি কোনোবা চিকাৰী আহে তেনেহ'লে মোক খবৰ কৰিব। কেইদিনমান পিছত যেতিয়া এজন গাঁৱৰ ইনফৰ্মাৰে তেওঁক খবৰ দিছিল যে এঠাইত চিকাৰ হ'ব, তেতিয়া তেওঁ ৰাতিৰ আন্ধাৰত ঠাণ্ডা দিনত প্ৰায় 30 কিলোমিটাৰ বাইকেৰে গৈছিল আৰু তেওঁ গৈ পোৱাৰ আগত সেই হৰিণাজনী বধ কৰা হৈছিল আৰু সেই হৰিণাজনীৰে মাংস তাত বনাই আছিলে। তথাপিও তেওঁ পুলিচক খবৰ কৰি সেই চিকাৰীকেইজনক ধৰাত পেলাইছিল আৰু জেললৈ প্ৰেৰণ কৰিছিল। ৱাইল্ড লাইফ এক্ট 1972 শিডিউল 1 বিধিৰ দ্বাৰাই সিহঁতৰ ওপৰত কেছ ৰুজু কৰা হৈছিল আৰু এই সকলোবোৰ লোকেল চিকাৰীসকলৰ বাবে এটা ৱাৰ্ণিঙৰ দৰে আছিল। কিছুদিন পিছত আৰু এনেকুৱা এটা খবৰ আহিছিল যে এঠাইত চিকাৰ হ'ব আৰু তেওঁ তাত গৈ পোৱাৰ আগত সেই হৰিণাজনীটো বধ কৰা হৈছিল আৰু তেখেতে সেই চিকাৰীকেইজনক ৰখাবলৈ যাওঁতে সেই চিকাৰীকেইজনে তেখেতৰ মূৰত পিষ্টল থৈছিল আৰু তেতিয়া তেওঁ ভয় খাইছিল যদিও মনতে ভাবিছিল যে এটা প্ৰজাতিক বচাবলৈ নিজৰ জীৱন দিয়াটোৱেই উপযুক্ত। আৰু সেই সময়তে পুলিচ আহিছিল আৰু তেখেতৰ জীৱন এনেদৰে ৰক্ষা পৰিছিল। অনিল বিষ্ণয় ৰাজস্থানৰ লস্কাৰ গাঁৱৰ এজন বাসিন্দা আছিল আৰু তেওঁ 300ৰো অধিক চিকাৰী জেললৈ প্ৰেৰণ কৰিছিল। কলা হৰিণৰ মৃত্যুৰ কাৰণ অকল চিকাৰীসকলেই নাছিলে, ৰোড এক্সিডেণ্ট, এক্সট্ৰিম ক্লাইমেটছ আৰু কুকুৰে কামোৰাৰ ফলতো হৈছিল। আৰু এই সকলোবোৰ ৰোধ কৰিবলৈ তেওঁ গাঁৱৰ পৰাই প্ৰায় 2 লাখ টকা চান্দা গোট কৰিছিল আৰু 64টা পুখুৰী বনাইছিল যাতে গৰমৰ দিনত সেই জীৱ জন্তুসকলে তাত পানী খাব পাৰে। কোনো জন্তুৱে আঘাতপ্ৰাপ্ত হ'লে তেওঁ নিজৰ ঘৰত নহ'লে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মেডিকেল চেণ্টাৰত ট্ৰিটমেণ্ট কৰাইছিল। এটা হৰিণাৰ মৃত্যু হ'লে তাৰ পোৱালিটো তেতিয়ালৈকে লালন পালন কৰিছিল যেতিয়ালৈকে পুনৰ জংঘলত সেই হৰিণাটো এৰিব পৰা নহয়। আজি ৰাজস্থানৰ 12খন জিলাত 3000 লোকে তেওঁৰ সংগঠনত কাম কৰি আছে আৰু এই সকলোবোৰে মিলি প্ৰায় 10,000ৰো অধিক হৰিণা বা চিংকাৰ হৰিণাক বধ কৰাৰ পৰা বচাইছিল। সেইকাৰণে ৰাজস্থান চৰকাৰে অমৃতাৰবি এনভাইৰনমেণ্টেল এৱাৰ্ড 2009ৰে সন্মানিত কৰিছিল। গতিকে এতিয়া আমি লৰেন্স বিষ্ণয়ৰো কিছু কথা কওঁ। একচুৱেলি লৰেন্স বিষ্ণয় কোন হয়, তেওঁ ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ হৈ কিমান কাম কৰিছিল বা কিমানজনী হৰিণাক তেওঁ বচাইছিলে। বিচাৰিলে এনেকুৱা একো পোৱা নাযায় যে তেওঁ ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ হৈ কিবা কাম কৰিছিল, কিন্তু গম পোৱা যায় যে তেখেতৰ এগেইনষ্টত 84 কেছ 84টা কেছ ৰুজু হৈছিল আৰু তেওঁ এজন গেংষ্টাৰ হ'ল। লৰেন্স বিষ্ণয় কলেজত থাকোঁতে 18টা কেছ ৰুজু হৈছিল আৰু কলেজৰ পৰা এনেকৈ বহু কেছ চলি আহিছিল আৰু তেওঁ নিজৰ এটা পোষ্ট বনাই লৈছিল এজ এ গেংষ্টাৰ ৰূপে। আৰু পিছত তেওঁ মাৰ্ডাৰ কেছত জেলত যাব লগা হৈছিল আৰু তেওঁ জেলত যোৱাৰ পিছত গল্ডি ব্ৰাৰাৰে এই গেংটো চম্ভালি লৈছিল আৰু পিছত সেই গল্ডিৰো মৃত্যু হয় আৰু এনেকৈ ইয়াৰ পিছত আৰু কোনোবা হয়, এনেকৈ গেংটো চলি আছিল। লৰেন্স বিষ্ণয়ৰ ক্ৰিমিনেল ৰেকৰ্ড বহুত। গতিকে এজন গেংষ্টাৰ যিমানে লাখ বিলাসিতাত থাকক তেওঁৰ জীৱনৰ ভয় প্ৰত্যেক মুহূৰ্ততে থাকে। এজন গেংষ্টাৰ যিমানে শক্তিশালী নহওক কিয় তেওঁ জীৱনত সদায় লুকাই লুকাই চলি থাকিব লগা হয়। গতিকে এখন চিনেমাৰ গেংষ্টাৰ আৰু ৰিয়েল লাইফৰ গেংষ্টাৰ একে নহয়, কেতিয়াও একে নহয়। গতিকে এতিয়া আপোনালোকে বিচাৰ কৰিব
আসল হিৰো লৰেন্স বিষ্ণই আছিল নে অনিল বিষ্ণই আছিল এই সকলো বিচাৰ আপোনালোকে কৰিব লাগিব আৰু কমেণ্টত আপোনালোকে জনাই দিয়ক যে হু ইজ দ্য ৰিয়েল হিৰো অফ বিষ্ণই কমিউনিটি। যদি এই ভিডিঅ'টো অলপ ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে আমাৰ চেনেল এণ্ডাছ ব্লগ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।